আপুনি উজনি আৰু নামনিৰ বিষয়ে কি ক'ব বিচাৰে? এতিয়া মই আজি উজনি ভাল লগা বুলি ক'ম, কালি নামনি গৈ মই পিটন খাই আহিম। আজি মই নামনি ভাল লগা বুলি ক'ম, কাইলৈ উজনিলৈ গৈ মই পিটন খাই আহিম। নমস্কাৰ, মই পৰাগ কলিতা আপোনালোকক স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল কথা বতৰালৈ। আজি মোৰ লগত উপস্থিত আছে এনেকুৱা এজন আচৰিত ব্যক্তি, যিজনক প্ৰকৃতি আৰু চাইক্লিঙত জড়িত থকা ব্যক্তিসকলে ভালকৈ চিনি পাব পাৰে। তেন্তে বলক তেখেতৰ লগত কিছু কথা বতৰা পাতোঁ। স্বাগতম জনাইছোঁ আপোনাক আমাৰ ইউটিউব চেনেল কথা বতৰালৈ। প্ৰথমে আপোনাৰ পৰিচয়টো আমাৰ দৰ্শকসকলক দাঙি ধৰক। ধন্যবাদ। কথা বতৰা চেনেলটোলৈ মই ধন্যবাদ জনাইছোঁ, কাৰণ এনেকুৱা এখন মঞ্চ দিছা তোমালোকে। মই কিন্তু যোগ্য নহয়, মই নিজেও জানো সেইটো। মই ইমানখিনি মই যোগ্য নহয়, এনেকৈ মোৰ কিবা এটা ইণ্টাৰভিউ লৈছে বা তেনেকুৱা কথা মই ইমানখিনি যোগ্য নাছিলোঁ। মোৰ নাম খনিন্দ্ৰ সপোন আৰু মই নগাঁও জিলাত বাস কৰোঁ। বাকী কথা বতৰা চেনেলটি মই এই চেগতে দীৰ্ঘায়ু কামনা কৰিছোঁ আৰু সকলো তোমালোকৰ কৰ্মকৰ্তাক মই মোৰ ফালৰ পৰা ধন্যবাদ জনাইছোঁ। বিভিন্ন নিউজত দেখিবলৈ পাইছোঁ আপুনি চাইকেললৈ অসমৰ বিভিন্ন ঠাইলৈ ভ্ৰমণ কৰিছে। চাইকেল লৈ কিয় বিভিন্ন ঠাইলৈ গৈছে? গাড়ী লৈতো যাব পাৰিলেহেঁতেন। আচলতে মই চাইকেলেৰে ভ্ৰমণ কৰাৰ এটা উদ্দেশ্য আছে। চাইকেলেৰে মই অসম ভ্ৰমণ কৰিছিলোঁ, শদিয়াৰ পৰা ধুবুৰীলৈ, বৃক্ষৰোপণ আৰু পৰিৱেশ প্ৰদূষণৰ সজাগতাৰ কাৰণে। আৰু চাইকেল লৈ এইটো কাৰণেই যাতে মানে আমাৰ প্ৰদূষণৰ আমাৰ কাৰণ বহুতো কাৰণ আমাৰ পৰিৱেশ প্ৰদূষণ হ'ব পাৰে। তাৰ এটা মানে সকলোতকৈ ডাঙৰ বুলি ক'বলৈ যাম, বা সকলোতকৈ ডাঙৰ নহ'লেও তাৰ এটা কাৰণ হৈছে যে আমাৰ যান বাহনৰ পৰা ওলোৱা ধোঁৱা। সেইটো এটা আমাৰ কাৰণ। গতিকে চাইকেলে এইটো কাৰণে কৰিছোঁ যাতে যদি বাইক লৈ বা এখন গাড়ীত যদি গৈ মই অসম ভ্ৰমণটো কৰিলোঁ হয়, তেতিয়াহ'লে পৰিৱেশ প্ৰদূষণৰ সজাগতাৰ কাৰণে বাৰ্তা এটা মই কি পঠিয়াম ৰাইজক, সেনেকুৱা কথা। গতিকে চাইকেলেৰে কৰিছিলোঁ আৰু মই বৃক্ষৰোপণৰ সজাগতাৰ কাৰণে কৰিছিলোঁ। মানে আমাৰ বৰ্তমান সময়টো এনেকুৱা হৈছে, যিটো হাৰত গছ গছনি ৰোপণ কাটা হৈছে, সেইটো হাৰত আমাৰ ৰোপণ হোৱা নাই। আৰু এনেকৈ হ'লে আমাৰ ভৱিষ্যত প্ৰজন্মৰ কাৰণে এটা বহুত ডাঙৰ ক্ষতি হ'ব পাৰে। গতিকে তাৰ কাৰণে ৰাইজক সজাগতা কৰিবৰ কাৰণে হয়তো মই ওলাই গৈছিলোঁ, কিন্তু কিমানখিনি সফল হৈছোঁ মই নাজানো। মই যিখন ঠাইলৈ গৈছোঁ তাক এটা বৃক্ষৰোপণ কৰিছিলোঁ, ৰাইজক সেইটো বাৰ্তা দিবলৈ চাইছিলোঁ যে বৃক্ষৰোপণৰ আমাৰ কিমান প্ৰয়োজন বৰ্তমান সময়ত। আমাৰ ককা আজো ককাই যদি আজি গছ গছনি কাটি যদি ধ্বংস কৰি থৈ গ'ল হয়, তেনেহ'লে আজি আমাৰ কি গতি হ'ল, তেনেকুৱা কথা। গতিকে আমি যদি আমাৰ ভৱিষ্যত প্ৰজন্মৰ কাৰণে চিন্তা নকৰোঁ, নহ'লে কোনে কৰিব, তাৰ উদ্দেশ্যেৰে। আপোনাক আৰু এটা কথা সুধিবলৈ বিচাৰিম, আপুনি ভৱিষ্যতে কি কৰিব বিচাৰে বা ভৱিষ্যত পৰিকল্পনা কি? ভৱিষ্যত পৰিকল্পনা বুলি ক'বলৈ গ'লে তেনেকুৱা মোৰ লক্ষ্য উদ্দেশ্য একো নাই। এতিয়া বহুতে ক'ব যে লক্ষ্য উদ্দেশ্য নোহোৱা মানুহ এজন বৈঠা নোহোৱা নাৱৰ দৰে, বা তেনেকৈ ক'ব। কিন্তু সঁচাকৈ ক'বলৈ গ'লে মোৰ তেনেকুৱা লক্ষ্য উদ্দেশ্য একো নাই। পৰিস্থিতিয়ে যিটো বাধ্য কৰে, পৰিস্থিতিৰ দাবীত মই চলোঁ। পৰিস্থিতিয়ে যদি কয় তই এইটো কৰ, মই সেইটোৱে কৰোঁ সদায়। আৰু মোৰ জীৱনত সদায় মোৰ ভাল লগা কামটো কৰি যাওঁ। মই নাভাবোঁ যে মানুহে কি ভাবিব, মানুহে এই কামটোৰ পৰা কি ভাবিব বা কিবা ক'ব, সেইটো নাভাবোঁ। মই নিজৰ যিটো ভাল লাগে মই আচলতে সেইটোৱে কৰোঁ। আৰু তেনেকৈ ক'বলৈ গ'লে মানুহৰ চবৰে এটা লক্ষ্য থাকে যে ভৱিষ্যতলৈ মই ডাক্তৰ ইঞ্জিনিয়াৰ হ'ম, বা তেনেকৈ অমুক হ'ম তমুক হ'ম, ভাল সংসাৰ এখন হ'ব, ল'ৰা ছোৱালী ভাল স্কুলত পঢ়াম, ডাক্তৰ ইঞ্জিনিয়াৰ বনাম। তেনেকুৱা মোৰ কোনো সপোন নাই। মই আচলতে আজিলৈকে দেখি পোৱা নাই তেনেকুৱা সপোন। মোৰ তেনেকুৱা নহয়। মোৰ লক্ষ্য বুলি ক'বলৈ গ'লে মই দুনীয়াখন ঘূৰিব বিচাৰোঁ। আৰু তেনেকৈ সেয়াই আৰু, লক্ষ্যবিহীন জীৱন। আমি বিভিন্ন নিউজত দেখিবলৈ পাইছিলোঁ আপুনি যেতিয়া ভ্ৰমণ কৰিছিল মূৰত এইখন গামোচা মাৰি লৈ গৈছিল, তাৰ বিষয়ে আপুনি কি ক'ব? গামোচাখন আচলতে মোৰ ক'বলৈ গ'লে মই আৰম্ভ কৰিছিলোঁ 2015 মানতে দেই। 15 মানতে কৰিছিলোঁ, হয়তো তাৰ আগত কৰিছোঁ চাগে। কেনেকৈ মই প্ৰথমতে নাম গাইছিলোঁ, আমাৰ নাম যেতিয়া গাইছিলোঁ, নাম গাওঁতে মই এই গামোচাৰ এই পাগুৰিটো মই মৰা হৈছিলে। আৰু এনেকুৱা হয়, গামোচাখন যেতিয়া মোৰ মূৰত লাগি থাকে, তেতিয়া মোৰ কাৰণে যিকোনো কাম এটা সহজ হৈ পৰে, বা সৌভাগ্যশালী যেন এটা মই অনুভৱ কৰোঁ। সেইটো মোৰ মনৰ পৰা হোৱা আচলতে এটা অনুভৱ। মই দেখোঁ এনেকুৱা হৈছে মোৰ কেতিয়াবা বহুত তেনেকুৱা কিবা ঘটনা ঘটি গৈছে, যাতে সেইবোৰ এতিয়া মই ধৰক এনেকৈ বহুত কম সময়ত ক'ব নোৱাৰিম। কেতিয়াবা যদি বহুত বেছি সময় থাকে, মই হয়তো ক'ৰবাত নিশ্চয় ক'ম কি মোৰ আজিলৈকে গামোচাখনৰ পৰা প্ৰফিট হৈছে, বা তেনেকুৱা কথা। প্ৰফিট বুলি ক'লে আচলতে ভুল হ'ব, মোৰ কি ভাল হৈছে তেনেকৈ গামোচাখন মই আৰম্ভ কৰিছিলোঁ। আৰু লাহে লাহে মানুহৰ পৰা শুনিবলৈ পাওঁ, গামোচাখন লাগি থাকিলেতো ভাল লাগে কিবা এটা। আৰু যিহেতু মোৰ নিজৰো এটা সৌভাগ্যশালী যেন অনুভৱ হয়, তেতিয়া মই প্ৰায় এনেকুৱা হৈছিলে, কিবা এটা অনুষ্ঠান হ'লে মই গামোচাখন মাৰি দিওঁ। এনেইতো মাৰিব নোৱাৰোঁ, বা স্কুলত পঢ়ি থকা দিনতো মই এনেকুৱা হৈছিলে, মই গামোচাখন মাৰি যাব নোৱাৰোঁ। তেতিয়া মই কি কৰোঁ, যেতিয়া আমাৰ স্কুলত কিবা এটা পাতে, অনুষ্ঠান হয়, তেনেকুৱা ক্ষেত্ৰত মই গামোচাখন মূৰত মাৰিবলৈ ল'লোঁ। লাহে লাহে গামোচাখন মোৰ এতিয়া অংগৰ নিচিনা হৈ পৰিল। গামোচাখন নহ'লে মোৰ নহয় আৰু যদি ক'বলৈ যাওঁ, গামোচাখন এটা মোৰ চিনাকি দিছে, এটা পৰিচয় দিছে মানুহৰ আগত। আৰু মোৰ সৈতে বহুত লগৰে
মোক চিনি নাপায়, যদি গামোচাখন মনত নাথাকে মোক চিনি নাপায়। মানে এনেকুৱা হৈছে মোৰ ওচৰৰে পাৰ হৈ গুচি যায়, কিন্তু মোক মাত বোল নকৰে, মানে গামোচাখন নহ'লে মোক চিনি নাপায় মানে। আমি আৰু এটা কথা আপোনাক সুধিব বিচাৰিম, আপোনাৰ কোনোবা প্ৰেয়সী আছে নেকি বা প্ৰেম সম্পৰ্কে আপোনাৰ কি ক'বলগীয়া? প্ৰেয়সী বুলি ক'বলৈ গ'লে তেনেকুৱা মোৰ প্ৰেয়সী নাই বাৰু, কিন্তু চবতকৈ ডাঙৰ কথা মোৰ মানে হাঁহি উঠিছে এইটো কাৰণে, মোক ভাল মানুহ কোনে পাব? মানে ভাল পাবলৈ হ'লে নৰ্মেল মানুহ এটাই মোক ভাল পাব নোৱাৰে, মানে যিখিনি কৰি থাকোঁ, গতিকে মই সেইখিনি নিজেও বুজি পাওঁ। নৰ্মেল মানুহ এটাই মোক ভাল পাব নোৱাৰে মানে, গতিকে হয়তো সেইকাৰণে কোনো ভাল নাপায়, তেনেকুৱা কথা। বিভিন্নজনে হয়তো নিউজত দেখিবলৈ পাইছে ভ্ৰমণ কৰা, কিন্তু আপুনি এনেকুৱা ভিডিঅ' বনাইছে নেকি বা চেনেলত দিছে নেকি, নিজৰ চেনেলত? মোৰ চেনেল এটা আছে, সপোন চাইক্লিং ভ্লগছ বুলি। তাত মানে মই মানুহটো বহুত বেছি এলেহুৱা নিচিনা হয় মানে এইবোৰ ক্ষেত্ৰত, গতিকে মই চেনেলত মানে তেনেকৈ ভিডিঅ' 4-5টা কিবা আপলোড কৰিছোঁ, কিন্তু প্ৰায়ভাগ মই ফেচবুকতে আপলোড কৰোঁ চব। ফণীন্দ্ৰ সপোন বুলি মোৰ এটা চেনেল আছে, কি পেজ নহয় বাৰু, একাউণ্টে আছে, তাত মই আপলোড কৰিছোঁ মানে প্ৰায়ভাগ, কিন্তু তথাপি ইউটিউবত নাই। কিন্তু ইউটিউবত মই লাহে লাহে দিম, আৰু মই জানুৱাৰীৰ পৰা হয়তো ভালকৈ মই ভিডিঅ'বোৰ আপলোড কৰিম, যিহেতু জানুৱাৰীৰ পৰা মই আৰু নেক্সট এটা ভ্ৰমণ আছে মানে অলপমান দীঘলীয়া। আপোনালোকৰ জন্মদিনটো হয়তো ঘৰতে বিভিন্নজনক মাতি কেক কাটি জন্মদিনটো উদযাপন কৰে, কিন্তু তেখেতৰ এটা কাহিনী আছে, তেখেতৰ জন্মদিনটো তেওঁ শ্মশানত গৈ পালন কৰিছে। কিয় কৰিছে তাৰ বিষয়ে আমি অলপ জানো আহক। আচলতে জন্মদিন বুলি ক'বলৈ গ'লে মানুহে যিমান বেছি ভাল লাগে মানুহৰ, মোৰ সিমান বেছি ভাল নালাগে। জন্মদিন বুলি ক'বলৈ গ'লে মানে এনেকুৱা হয় যে জন্মদিনটো আমাৰ মনত পেলাই থাকে যে আমাৰ বয়স হৈছে, আমি ডাঙৰ হৈছোঁ। গতিকে যেতিয়া আমাৰ এটা জন্মদিন হয়, তেতিয়া মানে এনেকুৱা হয় যে আমি মৃত্যুৰ দিশে আগবাঢ়িছোঁ। গতিকে কেকতো আমাৰ লিখা হয় যে মৃত্যুৰ দিশে আৰু এখোজ, সেনেকৈ লিখা হয়। জন্মদিনটো অহাৰ লগে লগে ফূৰ্তি কৰিবলৈ তেনেকুৱা একো নাই, কাৰণ আমি এবছৰ আগবাঢ়ি গৈ আছোঁ মৃত্যুৰ দিশলৈ। মৃত্যুটো চিৰন্তন সত্য, আমি মানুহ মৰিমেই, কোনো কথা নাই তুমি নমৰিবা মই নমৰিম, তেনেকুৱা কোনো কথা নাই, চব মৰিবই লাগিব। বহুত বেছি ধনী মানুহজনেও মৰিব লাগিব, বহুত বেছি দুখীয়া মানুহজনেও মৰিব লাগিব, মৃত্যুটো চিৰন্তন সত্য যিহেতু। গতিকে মই ভাবোঁ আমি জীয়াই থাকোঁতে মৃত্যুক সন্মান কৰিব লাগে, আৰু নিজৰ জন্মদিনটো হিচাপে মই এটা পবিত্ৰ স্থানত সদায় উদযাপন কৰিব বিচাৰোঁ। আৰু মই ভাবোঁ শ্মশানতকৈ পবিত্ৰ স্থান আৰু একো নাই। ভুলো হ'ব পাৰে, একো ডাঙৰ কথা নহয়, কিন্তু মোৰ দৃষ্টিত মই ভাবোঁ যে শ্মশানটো আমি শুনি আহিছোঁ যে সকলোতকৈ পবিত্ৰ স্থান, য'ত মহাদেৱো বাস কৰে। গতিকে মই ভাবোঁ মোৰ জন্মদিনটো মই এটা ভাল ঠাই পবিত্ৰ স্থানত উদযাপন কৰিম। আৰু আমি যিহেতু মৃত্যুৰ দিশলৈ আগবাঢ়ি গৈ আছোঁ এবছৰকৈ, যেতিয়া জন্মদিনটো আহে মোৰ সেইকাৰণে খুব বেছি ভাল নালাগে মানে, কাৰণ মই ডাঙৰ হৈছোঁ, মই এবছৰ মৃত্যুলৈ আগবাঢ়ি গৈ আছোঁ, সেইকাৰণে মোৰ ইমান বেছি ভাল নালাগে। সেইকাৰণে মই কি কৰোঁ, যিহেতু মোৰ শ্মশানতে এদিন মোৰ মোৰ বুলি নহয়, আমাৰ সকলোৰে অন্তিম স্থান হ'ল শ্মশান। গতিকে আমি শ্মশান যাবই লাগিব। সেয়েহে মই জীয়াই থাকোঁতে শ্মশান যাওঁ, গৈ মৃতকক স্মৰণ কৰোঁ সেইদিনাখন, আৰু এটা পবিত্ৰ স্থান হয়, পবিত্ৰ স্থান বুলি যাওঁ, নিজৰ উপজা নীতি সেইটো বুলি যাওঁ। আৰু চবতকৈ ডাঙৰ কথা, আমি যদি মৃত্যুক সন্মান কৰোঁ, তেনেহ'লে এই আত্মহত্যাৰ দৰে সেই পথবোৰ মানুহে কেতিয়াও বাছি ল'ব লগা নহয়। আৰু সকলোতকৈ ডাঙৰ কথা, যিবোৰ মানুহে আত্মহত্যা কৰে মানে তেওঁলোকৰ কাৰণে ভগৱানো অসন্তুষ্ট, মানে তেওঁলোকৰ স্থান মানে ক'তো নাপায়, আমি মানে যিমানখিনি জানো আৰু জানিব পাৰোঁ। গতিকে মানে মই ভাবোঁ মৃত্যুক মানুহে সন্মান কৰিব লাগে, সন্মান কৰিলে তেনেকুৱা ধৰণৰ পথ কোনো বাছি নলয়। আৰু জীয়াই থাকোঁতে পাৰিলে মৃত্যুটোনো কি সেইটো ভাবিব লাগে। এতিয়া বহুত মানুহে এটা কথা বহুত মানুহে হয়তো পাহৰি যায় যে আমি যে এদিন মৰিব লাগিব, গতিকে গৰ্ব অহংকাৰ এই ভাৱবোৰ, সেইবোৰৰ কাৰণে কিন্তু শ্মশান যোৱাটো জৰুৰী। শ্মশান গ'লে কিন্তু জানিব পাৰিব যে আমিও আহি আছোঁ এই স্থানলৈ, দুদিন দেৰিকৈ হ'লেও আমি আহিম সেই স্থানলৈ। গতিকে আমাৰ সেই গৰ্ব অহংকাৰ ভাৱটো কিন্তু নোহোৱা হৈ যায়, সেইটো মানে মই পাইছোঁ মানে। আমি বহুতৰ পৰা জানিব পাৰিছোঁ বা আপোনাৰ লগত কথা পাতিও মই গম পাইছোঁ যে আপুনি জীৱনটো বহুত সহজ সৰলভাৱে লয়। অলপ আগতে ক'লে আপোনাৰ কোনো লক্ষ্য উদ্দেশ্য বুলি একোৱেই নাই, এনেকৈ মানে টেনশ্যন নহয়, আপুনি জীৱনটো কেনেকৈ সহজভাৱে ল'ব পাৰে? মানে কি জানা, চবতকৈ ডাঙৰ কথাটো কি, আমি জানো যে জীৱনটো দুদিনীয়া, আৰু অলৰেডি আমি এটা দিন পাৰ কৰিছোঁ, মানে আমাৰ 2 দিন জীৱন, এটা মৃত্যুদিন, এটা জন্মদিন। গতিকে জন্মদিনটোতো আমি পাৰ হৈ গ'লোঁ, মানে জন্ম হ'লোঁ, এটা দিন পাৰ কৰিলোঁ, আমাৰ এটা দিন আছে মাত্ৰ মৃত্যুৰ দিনটো, গতিকে এটা দিন আছে। গতিকে তাৰ কাৰণে আমি জীৱনটো আমি জন্ম হৈছোঁ, আমি জটিলভাৱে কিয় কাৰণে ল'ব লাগে? মই জানো যে কালি পৰহিৰ ভিতৰত আমি কেতিয়া মৰিম আমি ঠিক নাই, হয়নে? কেতিয়া আমি মৰি যাম 2 দিন পিছত। এতিয়া এনেকুৱা হয়, ভৱিষ্যতৰ কথা ভাবি তুমি জীৱনটো জটিল কৰি টেনশ্যনত থাকি নেখায় নবয় হয়তো বহুতে আত্মহত্যা কৰিব বা তেনেকুৱা হয়। ইমান জটিলভাৱে কিয় ল'ব লাগে মই বুজি নাপাওঁ। মানে আমাক যিখিনি জীৱনত প্ৰয়োজনীয় সেইখিনি বস্তু আমাক লাগিবই দেই, সেইটো নহয় যে মানুহে। আৰু এটা কথা, মই এইখিনি কথা যে কৈছোঁ, যদি মোৰ মতে কোনোবা যাবলৈ যায় সি ধ্বংসই হ'ব লাইফত। মই নিজেও ধ্বংস হৈছোঁ নিচিনাই, মই ধৰা লক্ষ্য উদ্দেশ্য নাই, সেনেকুৱা মানুহ হ'ব নালাগে একচুৱেলি দেই, সেইটো আৰু মোৰ ভুল, সেইটো মই মানি লৈছোঁ। কিন্তু তথাপিও মই এইটো কৈছোঁ যে মই
মানে মোক সুধিছা কাৰণে মই কৈছোঁ মই কিহৰ কাৰণে জটিলভাৱে নলওঁ বা মই ইমান সহজভাৱে কিয় লওঁ কাৰণ মই জানো যে জীৱনটো দুদিনীয়া মই টেনশ্যন লৈ কি পাম সমস্যা মানুহৰ জীৱনত থাকেই আৰু সমস্যাৰ সমাধানো থাকে গতিকে জীৱনত যিমানখিনি সমস্যা আহিছে তাৰ সমাধানো ওলাইছে আৰু জন্ম মৃত্যুৰ ক্ষেত্ৰতো মই আজিলৈকে সেই বস্তুটো দুখ কৰি নাই পোৱা মানে মই জানো যে মানুহৰ জীৱনটো এনেকুৱা দুদিনীয়া আৰু মানুহৰ মৃত্যুটো হ'ল চিৰন্তন সত্য গতিকে মৃত্যুৰ ক্ষেত্ৰতে হওক বা মানুহ হেৰুৱাৰ ক্ষেত্ৰতে হওক বা জীৱনক লৈ এই ধৰক মই ভৱিষ্যতলৈ কি কৰিম মই তাৰ টেনশ্যন মানে মই আচলতে সেইটো চিন্তা নকৰোঁ মানে মই জানো যে এই আজি যিটো বৰ্তমানটো যদি আমি মানে বৰ্তমান বস্তুটো এদিন ভৱিষ্যত হয়গৈ মানে কেনেকুৱা হয় যদি মই আজি ভালে থাকোঁ বা আজি মই কিবা এটা ভাল কৰোঁ হয়তো সেই ভালেই গৈ ভৱিষ্যতটো ভাল হৈ যাবগৈ তেনেকুৱা ধৰণৰ গতিকে মই বৰ্তমানটো ভাল ৰাখিবলৈ চেষ্টা কৰোঁ আৰু চবতকৈ ডাঙৰ কথা কালি কি হ'ব আমি নাজানো তুমি মই আমি সকলোৱে নাজানো যে কালিলৈ কি হ'ব অহাকালিলৈ কি হ'ব আমি নাজানো গতিকে দুবছৰৰ পিছত কি হ'ব টেনশ্যন লৈ কি লাভ আমি দেখা নাই কালি দিনটোৱে আমি দেখা নাই মই গতিকে কালিৰ দিনটো টেনশ্যন নলওঁ মই এইটো জানো যে কাইলৈ কি হ'ব মই কালিৰ দিনটোৰ লগত যুঁজিম আজিৰ দিনটো মই উপভোগ কৰিব লাগে কালিৰ দিনটোৰ কথা ভাবি আজিৰ দিনটো মই বৰবাদ নকৰোঁ বা আজি মই সেই টেনশ্যন লৈ মই নাথাকোঁ বা কালিলৈ মোৰ এইটো হ'ব পাৰে মই টোপনি ক্ষতি কৰি টেনশ্যন লয় মই তেনেকৈ কৰিব নোৱাৰোঁ মই কিয় নোৱাৰোঁ মই নিজে নাজানো মই সিমানখিনি মানে মই নাভাবোঁ মানে এইটোৱে ভাবোঁ যে কাইলৈ যি হ'ব মই কাইলৈ যুঁজিম কাইলৈ যুঁজি কৰি কাইলৈ দিনটো মই পাৰ কৰিম মই তেনেকুৱা মানে গতিকে সহজভাৱে লোৱা হয় তেনেকৈ আৰু মই মানে তথাপিও মোৰ যিমানখিনি লগৰ থাকে মই সিহঁতকো কওঁ বহুত টেনশ্যন লোৱা মানুহখিনিক কওঁ যে ইমান জটিল কৰি নেপেলাব জীৱনটো দুদিনীয়া সহজভাৱে লওক ভালকৈ জীয়াই থাকক কাৰণ আমাৰ একোৱেই নাই মানে আমি জীৱনত আমি খালী হাতে আহিছোঁ আমি খালী হাতে এদিন যামগৈ গতিকে আমাৰ একোৱেই নহয় এইবোৰ আমাৰ একোৱেই নাই গতিকে আপুনি কিবা হেৰুৱাইছোঁ বা তেনেকুৱা কিবা নাই এইবোৰ টেনশ্যন লোৱাতকৈ কি আছে আপুনি সেইটো সদায় ভাবক আৰু খুব সহজভাৱে ল'ব লাগে জীৱনটো এইখিনিতে আপোনাক আৰু এটা প্ৰশ্ন সুধিব বিচাৰিম যেতিয়া আপুনি চাইকেল লৈ বাহিৰলৈ যায় মা দেউতাহঁতে আপোনাক বাধা নিদিয়ে নেকি বা মোৰ ল'ৰাটোৰ ভৱিষ্যত কি হ'ব নাযাবি অমুকৰ তমুকৰ সেনেকুৱাকৈ আৰু মা দেউতা বুলি ক'লে দেউতা বাৰু নাই মোৰ দেউতা ঢুকুৱা এবছৰ হোৱা নাই হ'ব আৰু বাকী ভয় কৰিছিলে প্ৰথম অৱস্থাত মই যেতিয়া গৈছোঁ তেতিয়া বহুত বেছি ভয় খাইছিলে প্ৰথম মই তেনেকৈ যেতিয়া আৰম্ভ কৰিছিলোঁ প্ৰথম মই অসম বুলি কৰা নাছিলোঁ প্ৰথম মই এবাৰ হাজোলৈ গৈছিলোঁ মানে তাৰপিছত তেনেকৈ গ'লে প্ৰথমতে ভয় খাইছিলে ভয় এইটো কাৰণে খাইছিলে যে দিনকাল আমাৰ ভাল নহয় ক'ত কি হৈ যাব পাৰে কিন্তু লাহে লাহে ভয়টো নোহোৱা হৈ গৈছে যিহেতু মই ইমানখিনি ভ্ৰমণ কৰিলোঁ সেইকাৰণে হয়তো এই বস্তুটো এতিয়া ভয় নকৰে আৰু মানে কি হ'ব কি নহয় আৰু এইটো মানে এনেকৈ ভাবে যে যদি নিজ ভালে জগত ভাল বুলি যে কয় এটা কথা আছে বিশ্বাস এটা আছে নথকা নহয় সেই বিশ্বাসৰ কাৰণে হয়তো চাগে আজি মই এনেকৈ মুকলি মনে ঘূৰি ফুৰিব পাৰিছোঁ আৰু মাজে মাজে এনেকৈও কয় যে তোক আৰু এৰিয়ে দিলোঁ আৰু ৰাইজৰ নামত গতিকে যি কয় কৰি থাকা আৰু তেনেকুৱাও কেতিয়াবা কয় খঙতে হ'লেও বা ধেমালিতে হ'লেও এইখিনিতে আপোনালোকক এটা কথা জনাই থওঁ যেতিয়া আমি এখেতক লগ কৰিবলৈ আহিছিলোঁ তেতিয়া এখেতে কৈছিল যে মই যিহেতু প্ৰকৃতিপ্ৰেমী মই অলপ প্ৰকৃতিৰ লগতে থাকি ভাল পাওঁ সেয়ে তেখেতে এইখিনি জেগা চিলেক্ট কৰিছে আৰু আমি তালৈকে আহিছোঁ এইখিনিতে আৰু আপোনাকো এটা প্ৰশ্ন কৰোঁ যে এই প্ৰকৃতিৰ প্ৰতি যিটো আপোনাৰ প্ৰেম কেতিয়াৰ পৰা ষ্টাৰ্ট হৈছিল আৰু কেনেকৈ আচলতে তেনেকুৱা মানে এতিয়া মই ক'বলৈ গ'লে ভুল হ'ব যে মই তেতিয়াৰ পৰাহে আচলতে ভাল পাইছিলোঁ এইটো তেনেকুৱা কাৰণ একো নাই সেউজীয়া ঠাইবোৰ আচলতে ভাল লাগে খুব বেছি ভাল লাগে আৰু মই তেনেকৈ ভাবিলোঁ পিছত যে সেউজীয়া ঠাইবোৰ আচলতে আমাৰ সেউজীয়াখিনি আমাৰ প্ৰয়োজন কি আমি আচলতে মই বুলিয়ে নহয় সকলোৱে সেউজীয়া বা গছ গছনি ভাল পাবই লাগে মানে প্ৰকৃতিৰ প্ৰতি এটা ভাল ভাৱ থাকিব লাগে প্ৰকৃতিৰ বিৰুদ্ধে আমি যাব নোৱাৰোঁ যিহেতু গতিকে প্ৰকৃতি যদি আমাৰ গছ গছনি থাকে তেহে আমি থাকিম কিন্তু আমি থাকিলে গছ গছনি থাকে নাথাকে সেইটো এটা বহুত ডাঙৰ কথা কিন্তু প্ৰকৃতি থাকিলে আমি থাকিম সেইটো জানো কিন্তু আমি থাকিলে গছ গছনি থাকে নাথাকে সেইটো এটা বহুত ডাঙৰ কথা কিন্তু কাৰণ যিহেতু আমিয়ে ধ্বংস কৰি গৈছোঁ প্ৰকৃতিয়ে জানো নিজে ধ্বংস হৈছে প্ৰকৃতিক আমি ধ্বংস কৰিছোঁ তেনেকুৱা কথা গতিকে গছ গছনিৰ প্ৰতি মানে ভাল পোৱা ভাৱটো এনেকুৱা নহয় যে মই তেতিয়াৰ পৰাহে ভাল পাইছোঁ এনেকুৱা নহয় কিন্তু যেতিয়া সেউজীয়া ঠাইবোৰ মোৰ সৰুৰ পৰাই ভাল লাগে প্ৰায় ভাল লাগে সেউজীয়া ঠাইবোৰতে মই মানে থাকি ভাল পাওঁ আৰু তেনেকৈ চাবলৈ গ'লে মই যিবোৰ সেউজীয়া অঞ্চল সেই অঞ্চলবোৰত মানে খুব বেছি যাওঁ মানে ভাল পাওঁ আৰু মানে আমাৰ প্ৰকৃতিয়ে সকলো তেনেকুৱা আমি এইখিনি ঠাইলৈ আহি পেলাই কিছুমান ল'ৰাৰ পৰা গম পাইছোঁ যে আপোনাক ভূত বুলি কয় কিয় ভূত বুলি কয় ভূত বুলি কোৱা এটা ৰিজন আছে নথকা নহয় মানে কি হয় মই ৰাতি ঘূৰি ভাল পাওঁ সেইটো এটা কাৰণ আছে মানে কি হয় যেতিয়া ৰাতি হয় মানে নিশাত মানে এনেকুৱা হয় যেতিয়া আমি ৰাতি 2টামান বাজে বা 2টা বাজে 1টা 2টা বাজে সেই সময়টো ৰাজপথবোৰ মানে খুব মানে কি হয়
শূন্য হৈ যায়, জনশূন্য হৈ যায়। আৰু তেতিয়া আপুনি নিজৰ মানে যিটো উশাহ লয় সেই উশাহৰ শব্দটো শুনা যায়, মানে নিজৰ খোজটো, নিজৰ উশাহটো, আৰু নিজক ভাবিবলৈ মানে খুব বেছি তাত ঠাণ্ডা পৰিৱেশ পোৱা যায়। আৰু ৰাতিটো মোৰ মানে নিশাটো মোৰ নিজে বহুত বেছি প্ৰিয় হৈ গৈছে। মানে কিয় প্ৰিয় মানে মই নাজানো, মোৰ এটা নিচা নিচিনা হৈ গৈছিলে মাজতে। মই কি কৰোঁ, ৰাতি যেতিয়া 1টামান বাজে বা 1:30টামান বাজে, মই ৰাতি সদায় উঠি মই ফুৰিবলৈ গুচি যাওঁ। আকৌ ৰাতিপুৱা সময়ত আহি মই শুই দিওঁ। মানে ঘৰতো সেইটো কথা ভালকৈ গম নাপায়, সেইটো এটা মানে ভিডিঅ'টো গম পালে ডাঙৰ কথা হ'ব। তথাপিও মই তেনেকৈ ৰাতি ঘূৰিবলৈ যাওঁ। আৰু মানে কি হয়, সেই লগৰবিলাকে তেতিয়া মানে কয় যে ৰাতি ভূত নেদেখ, এই শনিদেৱক পাবি, ৰাতি শনিদেৱ ওলাব পাৰে, এনেকৈ কয়। মানে ভূতৰ কথা নকয়, মানে শনিদেৱ ওলাব পাৰে বুলি কয়। আৰু তেনেকৈ ৰাতি সঁচাকৈ নিশাবিলাক মোৰ ভাল লাগে। আৰু যদি মোৰ কোনোবা বন্ধুৱে যদি কয় যে শনিদেৱ মই তোমালোকৰ তালৈ যাম, কিন্তু তুমি মোৰ ৰাতিটো ফুৰাব লাগিব, সেনেকৈ কয়। আৰু মই তেনেকৈ নিশাবোৰ মানে যেতিয়া মই ভাল কোনোবা বন্ধুজনক লগ পাওঁ, মানে ভাল কোনোবা নতুন মানুহজনক লগ পাওঁ, তেনেকৈ মই এটা ৰাতি মানে মই হেৰি কৰি দিওঁ, ৰাতিটো মানে স্মৰণীয় কৰি দিওঁ। মানে কেনেকুৱা হয়, ৰাতিটো মই নুশুওঁ, সেইদিনাখন আমি মানে সেই কথা বতৰা পাতোঁ, বা তেনেকৈ ৰাতিটো আমি ঘূৰোঁ। তেনেকৈ হাৰাশাস্তিও কৰিছোঁ 2-এটা বন্ধুক। ৰাতি কেতিয়াবা বহুত দূৰলৈ লৈ গুচি যাওঁ, মানে খোজকাঢ়ি ধৰা কেতিয়াবা এনেকুৱা হয় 20 কিলোমিটাৰ এনেকুৱা হৈ যায়। 20 কিলোমিটাৰ মইতো খোজকাঢ়িবলৈ গ'লোতো মইতো ক'বই নালাগে আৰু। কেতিয়া ক'ত পাওঁ, ৰাতি পৰুৱাইও পায়, কেতিয়াবা ৰাস্তা ভুল হয়, এনেকুৱাও হয়। আপোনাক লগ কৰিব অহাৰ আগতে মই আপোনাৰ প্ৰফাইলটো চাইছিলোঁ, তাত আপুনি ভিন্ন কবিতাও কৰি থৈছে ইতিমধ্যে, অলপ গাই দিব নেকি? আচলতে কবিতা মই নিজে যিখিনি ইমান লিখা হৈছে সেইবোৰ ইমান এটা ভাল নহয় বাৰু। তথাপিও তপন দাস ডাঙৰীয়াৰ আমাৰ এটা কবিতা আছে বাপু বুলি, বহুত বেছি মানে মোৰ কাৰণে কঠিন বুলি ক'ব লাগিব। কাৰণ তেখেতৰ কবিতা শৈলীটো খুবেই বেলেগ। গতিকে মই তেখেতৰ সেই শৈলীটো যাব নোৱাৰোঁ, তথাপি মই চেষ্টা কৰিব পাৰোঁ। তেখেতৰ বাপু বুলি এটা কবিতা আছিল। বাপু, বহুবাৰ দুনিয়াখন ঘূৰি আজি আহিছোঁ তোৰ কাষ চাপি, বাপু তোকেই বিচাৰি। তোক চিনাৰ আগতে দেখিছোঁ দুনিয়াখন, তোক চিনাৰ পাছতো দেখিছোঁ দুনিয়াখন, তথাপি আহিছোঁ আজি বাপু তোৰ কাষ চাপি। ক্লান্ত মানুহৰ স্বান্ত নিছিল সুখ হাহাকাৰ, বিদ্ৰোহ ৰক্তপাত, অগ্নুৎপাত কুটাঘাত, ভগৱানো ভাগ আকাৰ নিৰাকাৰ, কিম্ভূত কিমাকাৰ, শত শত পুণ্যধম মুখ্যধম, জন্মিছে ঈশ্বৰৰ দূত অবিৰম, জেল খাটিছে কত কত আশাৰাম, তথাপি আহিছোঁ আজি বাপু তোৰ কাষ চাপি আশা বিচাৰি। ভালেই লাগিল বাৰু। আমি আপোনাৰ পৰা আৰু এটা কথা জানিব বিচাৰিছোঁ, আপুনি অসমখন কিদৰে চাব বিচাৰে? বৰ্তমান অসমখনৰ এনেকুৱা এটা পৰিস্থিতি চলিছে, সকলোৱে ক'ব, তো সেইখন অসমক বৰ্তমান কি ৰূপে আগুৱাই লৈ যোৱাত আপুনি বিচাৰে? আৰু মানে কি, বহুতে হয়তো বহুত ধৰণে চাব বিচাৰে। মোৰ মতে যদি মই যদি ক'বলৈ যাওঁ, মই অসমখন পূৰা সেউজীয়াকৈ চাব বিচাৰোঁ। আৰু তাৰ লগতে আমাৰ যিখিনি মানে কি বুলি কয়, অসমৰ পৰা নিচাজাতীয় দ্ৰব্যবোৰ নোহোৱা হোৱাটো বিচাৰোঁ মানে। আৰু মই বহুত ধ্বংস হৈ গৈছে, নিচাজাতীয় দ্ৰব্যবোৰ অসমৰ পৰা নোহোৱা কৰিব লাগে। অসমৰ পৰা নোহোৱা নহ'লেও আমি মানুহবোৰে সেৱন নকৰাটো মই বিচাৰোঁ। তাৰ কাৰণেও মই আপোনাৰ যিটো মোৰ নেক্সট জাৰ্ণি হ'ব তাৰ ওপৰতে হ'ব। আৰু মোৰ মানে আৰু এটা কথা, মানে নাৰী সুৰক্ষা সজাগতাৰ কাৰণে। আমাৰ বহুত সৰু সৰু বাচ্ছাও আজিকালি ছেফ নহয়, মানে সৰুৰ পৰা ডাঙৰলৈকে যিখিনি মহিলাখিনি বহু ক্ষেত্ৰত দুৰ্বল বুলি ভবা যায়। কিছু ক্ষেত্ৰত ল'ৰাবোৰো ছেফ নহয় বাৰু, সেইটো এটা ডাঙৰ কথা নহয়। তথাপিও বিশেষকৈ মহিলাবোৰৰ ক্ষেত্ৰত, কাৰণ যেতিয়া আমাৰ আগৰ দিনত আৰু পুৰণা দিনত এনেকুৱা আছিল যে আমাৰ যিখিনি নাৰী তেওঁলোকক দেৱীৰ লগত তুলনা কৰা হৈছিল। কিন্তু এতিয়া সেই সময়টো চাবলৈ গ'লে, এতিয়া যোৱাকালি মই এটা ভিডিঅ' দেখিলোঁ ফেচবুকতে, গুৱাহাটীৰে হয়, হেলমেটেৰে এজনী ছোৱালীক মাৰধৰ কৰি আছে, কিন্তু কোনো ল'ৰাই মানুহে তাক বচাবলৈ যোৱা নাই। মই দেখিছোঁ ওচৰত যিখিনি মানুহ আছে বচাবলৈ, কি ৰিজনটো নাজানো বাৰু, সেইটো এটা কথা, মই একো নাজানো। কিন্তু তথাপিও তেনেকৈ দেখি ভাল নালাগে তেনেকুৱা বস্তু। গতিকে নাৰী সুৰক্ষা সজাগতাৰ কাৰণে মোৰ নেক্সট যিটো মই চাইকেলৰ মানে ৰেলী কৰিম, আৰু চাইকেলিঙৰ কাৰণে যিটো ওলাই যাম মানে ভ্ৰমণটো হ'ব, সেইটো নাৰী সুৰক্ষা সজাগতা, আৰু প্লাছ আপোনাৰ এইটো হ'ব যে নিচাজাতীয় দ্ৰব্য সেৱনৰ পৰা বিৰোধিতা। আৰু মই সেইটো চাব বিচাৰোঁ, মানে মই প্ৰকৃতি মানে অসমখন সেউজীয়াকৈ চাব বিচাৰোঁ। সকলো মানুহ ছেভ হ'ব লাগে অসমত। আৰু আমাৰ অসমৰ যিখিনি মানে মানুহ, এই মানুহবোৰে অসমখন এখন ঘৰ হিচাপে ভাবি নিজৰ আমি অসমৰ যিখিনি জনজাতি বা মানুহবোৰক আমি নিজৰ এটা পৰিয়াল হিচাপে যদি ভাবি লওঁ, তেনেহ'লে এনেকুৱা ধৰণৰ আমি সমস্যা দেখিব পোৱা নাযায়। অকল অসম বুলিয়ে নহয়, মইতো এতিয়া তথাপিও মই যিহেতু অসমতে বাস কৰোঁ, গতিকে অসমৰ কথা কৈছোঁ। সেইটোৱে আৰু। আপোনাৰ ভিডিঅ'বোৰ চাই পেলাই মই গম পাইছোঁ যে আপুনি ভিডিঅ'বোৰত চিৰিয়াছ কৰি লৈ যায় প্ৰথমে, শেষত মানে ফানি ভিডিঅ' বনাই দিয়ে। আচলতে কি মানে, মইতো কৈছোঁ, মই মানে কি বুলি কয়, যে ভিডিঅ'বোৰ যে বনাওঁ, মই মানুহক চিৰিয়াছ কৰিব নিবিচাৰোঁ মানে।
সেইকাৰণে মই লিখোঁ কিন্তু এনেকৈ যে এটা খুব ছিৰিয়াছ ভিডিঅ' বা এনেকৈ বনাওঁ, কিন্তু মই ফানী ভিডিঅ' এটাই বনাওঁ, মানে যাতে মানুহে মোৰ কিবা এটা মানে ভিডিঅ'ৰ পৰা বা দুটা মানুহে হাঁহিব পাৰে বা কিবা, কাৰণ জীৱনটোত মানুহে সকলোকে ছিৰিয়াছ কৰা মানুহ বহুত আছে, মানে তোমাক টেনশ্যন দিয়া বা তেনেকুৱা মানুহ বহুত আছে। তোমাক চাবা, তুমি যদি কেতিয়া মানুহ এটা সমস্যা এটা কোৱা, তোমাৰ সমস্যাটো এনেকুৱা হ'ব যে ইছ ৰাম কি হ'ল দেই, এনেকুৱা হ'ব নালাগিছিল বা তেনেকুৱা কথা। কিন্তু মোৰ মতে ইমান জটিলভাৱে ল'ব নালাগে বা ইমান ছিৰিয়াছ ল'ব নালাগে বস্তুবিলাক। সেই ভিডিঅ'বিলাক মই ছিৰিয়াছে মানে প্ৰথমখিনি পূৰা ছিৰিয়াছ কৰি পিছত মানে ফানী হৈ যায় মানে ভিডিঅ'বোৰ। সেইকাৰণে মানে মই মানুহক এইটো বিচাৰোঁ যে মানুহ এটা হাঁহি কৰি থাকক ধুনীয়াকৈ, ইমান বেছি ছিৰিয়াছ হ'ব নালাগে মানুহবিলাক। এইখিনিতে এটা কথা ক'ব বিচাৰোঁ, এই ভিডিঅ'টো আৰু মণিপাই শেষলৈকে এতিয়ালৈকে বৰ্তমান মই আপোনাৰ চোলাটো চাই আছোঁ, কিবা এটা ভাল লাগিছে। ইপিনে অসমৰ সংস্কৃতি অতিকৈ আপোন গামোচা আছে, সেইফালে পৰিৱেশৰ লগত জড়িত গছ থাকিলে মানুহ থাকিব। এতিয়া আপোনাক সুধিব বিচাৰিম, আপুনি জীৱনটো কি বুলি ভাবে? জীৱনটো আচলতে মই সুযোগ বুলি ভাবোঁ। মানে কেনেকুৱা, আমাক এটা নেদেখাজনে এটা দিছে, কিবা এটা সুযোগ দিছে, গতিকে আমি কেনেদৰে উপভোগ কৰিব পাৰোঁ আমাৰ লগত কথা, আমি কি কৰিব পাৰিছোঁ, আমি খালী হাতে আহি আমি কি কৰিব পাৰিছোঁ ৰাইজৰ কাৰণে, তেনেকুৱা কথা। গতিকে এটা সুযোগ বুলি ভাবোঁ। মোৰ কাৰণেতো মোৰ জীৱনটো এটা মোৰ সুযোগ, ভগৱানে দিয়া সুযোগ। গতিকে কি কৰিব পাৰিছোঁ নোৱাৰিছোঁ সেইটো আৰু যোৱাৰ পিছতহে মানুহে মনত ৰাখিলে বুজি পাম। অলপ আগতে আপুনি ক'লে যে আপোনাৰ নেক্সট ভ্ৰমণ আহিছে চাইকেলেৰে, তাৰ বিষয়ে অলপ কৈ দিব, মানে ক'ৰ পৰা কেতিয়া বা কেতিয়া হ'ব? নেক্সট ভ্ৰমণটোৰ কথা বাৰু মই তেনেকৈ ডাইৰেক্ট গোটেইখিনি কৈ নিদিওঁ দেই, মানে দেখিব পাৰিব চেনেলটোত যেতিয়া। আপোনালোকে সপোন চাইক্লিং ভ্লগছ বুলি এটা আছে, সেই চেনেলটোত আপোনালোকে পাব ভিডিঅ'বোৰ। আৰু 2 নম্বৰ কথা মানে কি, মই ভাবিছোঁ আচলতে যে জানুৱাৰী মানত মই ভ্ৰমণ এটা কৰিম নাৰী সুৰক্ষা সজাগতাৰ কাৰণে আৰু মাদক দ্ৰব্য সেৱনৰ পৰা মানুহ বিৰোধিতা, কাৰণ আমাৰ বহুত বেছি অসুবিধা কৰিছে মাদক দ্ৰব্যই। আৰু পৰহিলৈ মোৰ পৰহিলৈ নহ'ব, 13 তাৰিখলৈ মোৰ এটা মানে হেৰি আছে, মানে আমাৰ ড্ৰামা কম্পিটিশ্যন এটা আছে। তাতো মই সেই মোৰ যিটো টপিক সেইটো মাদক দ্ৰব্যই মই বাছি লৈছোঁ, সেইকাৰণে যিটো মই বিৰোধিতা কৰোঁ। গতিকে পৰহিলৈ মোৰ আকৌ যাত্ৰা আছে আপোনাৰ যোৰহাট, তালৈ গৈ মই সেই মানে কম্পিটিশ্যনটো যোগদান দিম। আৰু বাকী মোৰ মই ভ্ৰমণটো অলপ এবাৰ দীঘলীয়া হ'ব আৰু অলপ দূৰৰ হ'ব, কিন্তু ক'ত যাম কি কৰিম এতিয়াই কৈ নিদিওঁ মানে ৰাইজক, কিন্তু জানুৱাৰী মানত মই পাৰিলে চাগে মানে ওলাই দিম। গতিকে সমূহ অসমবাসী ৰাইজৰ সহায় সহযোগিতা লাগিব, আপোনালোকৰ সহায় সহযোগিতা আশীৰ্বাদৰ অবিহনে মইতো এনেও আধৰুৱা বা মই নোৱাৰিম। এইখিনিতে আপোনালৈ অন্তিমটো কুৱেশ্যন কথা বতৰা অনুষ্ঠানৰ পৰা, আপুনি উজনি আৰু নামনিৰ বিষয়ে কি ক'ব বিচাৰে? উজনি নামনি বুলি তেনেকুৱা একো কথা নাই দেই, উজনি নামনি বুলি কথা নাই। আমি অসমখন আমি মানে এখন ঘৰৰ টাইপ, মই ক'লোৱে। গতিকে উজনি নামনি সকলো একেই, দুইখনে ভাল লাগিলে। এতিয়া মই আজি উজনি ভাল লগা বুলি ক'ম, কালি নামনি গৈ মই পিটন খাই আহিম। আজি মই নামনি ভাল লগা বুলি ক'ম, কাইলৈ উজনিলৈ গৈ মই পিটন খাই আহিম। গতিকে আৰু বাৰু তেনেকুৱা ভাল লগা বেয়া লগা বুলি কথা নাই, দুইখনে ভাল লাগে। কিছু কিছু ক্ষেত্ৰত তাতো কিবা এটা বেয়া লাগিব পাৰে বা নামনিটো বেয়া লাগিব পাৰে, তাত বা ভাল লগা কিবা থাকিব পাৰে, উজনিটো ভাল লগা থাকিব পাৰে, তেনেকুৱা কথা। গতিকে তেনেকুৱা একো নাই বাৰু। শেষত আমাৰ ইউটিউব চেনেলৰ বিষয়ে কি ক'ব বিচাৰিব? বাকী ৰাইজক এটা কথা ক'ম দেই, মানে তেখেতৰ জীৱনৰ প্ৰথমটো চেনেলটো এইটো, আৰু চবতকৈ ডাঙৰ কথা তেখেতৰ প্ৰথম চেনেলটোৰ মুকলি কৰা হিচাপে মানে ময়ে মানে প্ৰথম ইণ্টাৰভিউ তেখেতে মোকে লৈছে। গতিকে যদি লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব এইবোৰ আপোনালোকে কৰি নিদিয়ে বা ভিউজ যদি ভালকৈ নাহে, গতিকে মোৰ বদনাম হৈ যাব, মানে মই বহুত বেছি মানে বদনামী হৈ যাম, মই লাজত পৰিম। মানে পাৰিলে আপোনালোকে সেই লাইক শ্বেয়াৰ ছাবস্ক্ৰাইববিলাক কৰিব, কমেণ্ট কৰিব ধুনীয়াকৈ। আপোনালোকৰ চেনেলটো দীৰ্ঘায়ু হওক, মই তাৰ কামনা কৰিছোঁ। শেষত আকৌ মানে সেইটো কামনা কৰিছোঁ। আৰু সকলোকে মই মোৰ যিখিনি চিনাকি বন্ধু বান্ধৱী বা ফ্ৰেণ্ডছ, তেওঁলোকক মই এটা কথাই ক'ম, আপোনালোকে চেনেলটো এনেকুৱা ধৰণৰ কিছুমান তেওঁলোকে মানে বেলেগতকৈ বেলেগ চিন্তা কৰি তেওঁলোকে ভিডিঅ'বোৰ বনাবলৈ চেষ্টা কৰিব, বা মোৰ কথাটো বেলেগ আৰু মই মানুহটো এনেকুৱা। আপোনালোকে ভিডিঅ'বিলাক চাই থাকিব, চেনেলটো ছাবস্ক্ৰাইব কৰক, আপোনালোকৰ বন্ধুবৰ্গক শ্বেয়াৰ কৰি দিয়ক, ভাল পাব, মই আশা ৰাখিছোঁ। আজি ভিডিঅ'টো এইখিনিতে সমাপ্ত কৰিম। আপোনাৰ লগত কথা পাতিও ভাল লাগিল, মোৰো ভাল লাগিল। কিন্তু তাৰ আগতে এখেতে যিহেতু ক'লে কেইদিনমান পিছত এখেতে ভ্ৰমণলৈ যাব, তেখেতৰ চেনেলৰ লিংকটো মই ডেছক্ৰিপশ্যনত দি দিম। প্ৰমোশ্যন কৰা নাই, তেখেতক উৎসাহ যোগাইছোঁ, আপোনালোকে উৎসাহ যোগাব, যিহেতু ইমান দূৰ জাৰ্ণি কৰিব। ডেছক্ৰিপশ্যনত লিংকটো দিয়া থাকিব। আৰু আজি এই কথা বতৰাখিনি আমি ইমানতে সমাপ্ত কৰিম। আৰু যদিহে ভাল লাগিল, লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব। তেন্তে আকৌ এজন আচৰিত ব্যক্তিৰ সৈতে আপোনালোকক লগ কৰাই দিয়াৰ বা পৰিচয় কৰি দিয়াৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বিদায় মাগিছোঁ। ধন্যবাদ, জয় অসম।